নমস্কাৰ, মই পাৰুল শইকীয়াই পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে দাবী সংগ্ৰহৰ বহি মই কেনেধৰণে লিখিছোঁ তাৰ ওপৰতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি আপোনালোকে বুজি নাপায় মোক কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। এতিয়া আহকচোন মই দাবী সংগ্ৰহৰ বহীখন কেনেধৰণে বনাইছোঁ আপোনালোকক দেখুৱাওঁ। দাবী সংগ্ৰহৰ বহীখন বনাবলৈ যাওঁতেনে আপোনালোকে মই যেনেধৰণে ফেচবুকত লিখিছিলোঁ গোটসমূহলৈ 50,000 টকা শ্বেয়াৰ পুঁজি টকা ঋণ দিয়া হৈছিল, আৰু সেই ঋণ দিয়া টকাখিনি যেতিয়া এমাহৰ মূৰত গ্ৰাম্য সংগঠনত আদায় দিয়ে তেতিয়া আমি গ্ৰাম্য সংগঠনৰ দাবী সংগ্ৰহৰ বহীখন লিখিবলৈ আৰম্ভ কৰোঁ। আৰু সেই দাবী সংগ্ৰহৰ বহীখন যি মাহত গ্ৰাম্য সংগঠনৰ কেইটা গোটে ঋণ আদায় দিছে, মূলধন কিমান আদায় দিছে, সুদ কিমান আদায় দিছে, তাৰ ওপৰতে আমি দাবী সংগ্ৰহৰ বহীখন বনোৱা হয়। আৰু যদি যিকেইটা গোটে দিবলৈ বাকী থাকে তেখেতসকলৰ আমি নাম উল্লেখ কৰি থ'ব লাগে, আৰু যেতিয়া দিয়ে তেতিয়া সংগ্ৰহ কৰা সঞ্চয় আৰু মূলধন আৰু সুতৰ টকাখিনিৰ কথাও উল্লেখ কৰিব লাগে, আৰু কিমান টকা বাকী আছে সকলো কথা আমি এই বহীখনতে লিপিবদ্ধ কৰি ৰাখিব লাগে। আৰু যদি তেখেতসকলে কোনোবা মাহত অতিৰিক্ত টকা দিয়ে তেতিয়াহ'লে অতিৰিক্ত মূলধন কিমান দিছে, অতিৰিক্ত সুদ কিমান দিছে, সকলো তথ্য আমি এই বহীখনতে লিপিবদ্ধ কৰি ৰাখোঁ। তেতিয়া আমাৰ নেক্সট মাহত দাবী সংগ্ৰহৰ বহীখন বনাবলৈ সুবিধা হয়। সেয়েহে আহকচোন মই দাবী সংগ্ৰহৰ বহীখন কেনেধৰণে বনাইছোঁ আপোনালোকক দেখুৱাওঁ। দাবী সংগ্ৰহৰ বহী আপোনালোকে দেখিছে কোন মাহৰ বহী সেইটো আপোনালোকে উল্লেখ কৰি ৰাখিব, আৰু বৈঠকৰ সংখ্যা মানে সভাৰ সংখ্যাটো দিব, কিমান নম্বৰ সভাত আপোনালোকে ঋণ প্ৰদান কৰিছিল সেই তাৰিখটো আপোনালোকে উল্লেখ কৰি ৰাখিব। এতিয়া ক্ৰমিক নম্বৰ দিব 1, 2কে, কেইটা গোটক আপোনালোকে ঋণ প্ৰদান কৰিছে, আত্মসহায়ক গোটৰ নাম, কোন কেইটা গোটত আপোনালোকে ঋণ দিয়া হৈছিল সেই গোটকেইটাৰ নাম উল্লেখ কৰিব। যিহেতু আমি গ্ৰাম্য সংগঠনৰ পৰা গোটসমূহলৈ ঋণ দিয়া হয়, আৰু সেই গোটসমূহে দুগৰাকীকৈ সদস্য আমাৰ গ্ৰাম্য সংগঠনলৈ নিৰ্বাচন কৰি থোৱা থাকে, সেই গ্ৰাম্য সংগঠনলৈ সেই সদস্য কেইগৰাকীয়ে আহি আমাক সুদ মূলধন আদায় দিয়ে। সেয়েহে আমি সেই টকাখিনি তেখেতসকলৰ গোটৰ নামতে লিখা হয়, কোনো সদস্যৰ নাম ইয়াত উল্লেখ কৰা নহয়। সেয়েহে চাওক, এইকেইটা গোটে 6টা গোটক আমি প্ৰথমতে ঋণ প্ৰদান কৰা হৈছিল 50,000কে, ফেচবুকত উল্লেখ আছে, আপোনালোকে ভালধৰণে দেখিছে। আৰু অতিৰিক্ত দেয়ক আমি দাবী কৰিছোঁ, দাবী সংগ্ৰহৰ বহীখনো আমি প্ৰথমে দাবী কৰিলোঁ যে তেখেতে 4,200 মূলধন দিব লাগিব আৰু 375 টকা সুদ দিব লাগিব, যেনে 75 পইচা ইণ্টাৰেষ্টত। আৰু মূলধন কিমান দিব লাগিব আপোনালোকে এয়া লিখি ৰাখিছোঁ মই। আৰু নেক্সট প্ৰতিটো গোটেই তেনেধৰণে মূলধন আৰু সুদ আদায় কৰা মই ইয়াত সেই মাহতে উল্লেখ কৰি ৰাখিছোঁ। এতিয়া অতিৰিক্ত দেয়কত আপোনালোকে একো নিলিখিব, সংগ্ৰহ কৰা কিমান মূলধন আপোনালোকে সেই মাহত সংগ্ৰহ কৰিছে। তাৰিখটো যিহেতু গ্ৰাম্য সংগঠনৰ সভা এদিনেই হয়, সেই এদিনৰ তাৰিখটো আপোনালোকে উল্লেখ কৰিব, আৰু মূলধন কিমান পাইছিলে 4,200 দেখিছেনে মই কেনেধৰণে লিখিছোঁ, আৰু সুদ আপোনালোকে 375 টকা কেনেকৈ লিখিছোঁ তেনেধৰণে লিখিব, আৰু মূলধন সুতে মূলে কিমান টকা পাইছে ইয়াত উল্লেখ কৰি ৰাখিব। কেইটা গোটৰ পৰা পাইছে আৰু কিমান টকা পাইছে এই বহীখনতে সংগ্ৰহ কৰি ৰাখিব। তেতিয়া নেক্সট মাহত যদি কোনোবা এটা গোটে মূলধন বা সুদ আদায় নিদিয়ে তেতিয়াহ'লে আপোনালোকে অতিৰিক্ত দেয়কৰ দাবী এই ঠাইত লিখিব, কিন্তু সংগ্ৰহ কৰা ঠাইত আপোনালোকে উল্লেখ নকৰিব। অতিৰিক্ত দেয়ক যদি আছে, যদি অতিৰিক্ত 2 মাহৰ সুদ মূলধন যদি কোনোবাই দিছে, বা আপোনালোকে
জৰিমনা লগাইছে যে সুতৰ ওপৰত সুত লাগিছে কেইবামাহো তেখেতসকলে দিয়া নাই তেতিয়া আপোনালোকে সুত মূলধন কেনেধৰণে লিখিছে ইয়াত আপোনালোকে উল্লেখ কৰিব যে তেখেতসকলে 30 টকা দিব লাগিছিলে আৰু 2 মাহ হোৱাৰ কাৰণে তেখেতসকলে 60 টকা দিব লাগিব সেই 30 টকাটো অতিৰিক্ত দেয়কত আপোনালোকে ধৰিব আৰু বাকী থকা ঋণৰ পৰিমাণ তেখেতসকলে যিহেতু 50,000 টকা লৈছিলে তাৰে 4,200 টকা মূলধন আৰু 375 টকা সুদ দিয়া হ'ল তেখেতসকলৰ মূলধনৰ পৰিমাণ কিমান আছিলে আপোনালোকে উল্লেখ কৰি ৰাখিব আৰু নেক্সট মাহতো আপোনালোকে কেইটা গোটে দিছিলে কিমান টকা দিছে আৰু যদি কোনোবাই দিবলৈ বাকী আছে তেতিয়াহ'লে আপোনালোকে এনেধৰণে লিখি ৰাখিব আৰু এই সংগ্ৰহ কৰা ঠাইত আপোনালোকে নিলিখিব যিহেতু আপোনালোকে সেই মাহত আপোনালোকে ঋণ আদায় পোৱা নাই সেয়েহে নিলিখিব এতিয়া ইয়াত কিবা বুজি পাব লগা আছে নেকি আপোনালোকে মোক জনাবচোন কমেণ্ট কৰি যদি আপোনালোকে বুজি পোৱা নাই কমেণ্টতে জনালে মই নেক্সট ভিডিঅ'ত আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া আপোনালোকে ভালদৰে নিশ্চয় বুজি পালে যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে ধন্যবাদ